আজি আপোনালোকক এনেকুৱা এটা কথা ক'ম যিটো কথাই মানে আপোনাৰো হৃদয় চুই যাব আৰু মোৰো হৃদয় চুই গৈছে আৰু সেইকাৰণে মই ভাবিলোঁ যে কথাটো আপোনালোকৰ লগতো মই শ্বেয়াৰ কৰি লওঁ। মানে কি জানেনে, যেতিয়া ধৰক আকাশ চুলে, আকাশ চোৱা মানে কি, ধৰক নিজৰ সফলতা লাভ কৰিলে, তেতিয়া কিন্তু সেই সফলতা লাভ কৰিবলৈ মানুহে কি মাটিৰ পৰাই আগবাঢ়ে। গতিকে আমি যদি মাটিক পাহৰি যাওঁ তেনেহ'লে নহ'ব। আকাশ চুলেও আমি মাটিক পাহৰি যাব নালাগিব। তো তেনেকুৱা এটা উদাহৰণ হৈছে মীৰাবাই চানু। মীৰাবাই চানুৱে অলিম্পিকৰ পদক লাভ কৰিলে, তেওঁ দেশৰ গৌৰৱ। কিন্তু তেওঁ এটা বিশেষ কাম কৰিলে, যিটো কামে নেকি মোক হৃদয় চুই গ'ল। মানে সেইকাৰণে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। আচলতে মীৰাবাই চানুৱে যেতিয়া তেওঁতো এখন মণিপুৰৰ সৰু গাঁও এখনত ঘৰ, তেওঁ যলৈকে প্ৰেক্টিছ কৰিব গৈছিলে 30-40 কিলোমিটাৰ তেওঁ প্ৰেক্টিছ কৰিবলৈ গৈছিলে। ৰিটাৰ্ণ যেতিয়া হৈ আহে, ৰিটাৰ্ণ হওঁতে মানে কি হয়, তেওঁৰ মানে গাড়ী নাই। গাঁও অঞ্চলত সেইটো হয়েই, আজিও তেনেকুৱা হয়, গাঁও অঞ্চলত গাড়ী নাপায়। তেওঁ এতিয়া কি কৰিছিলে, সেই ধৰক বালি চালি পৰিব ট্ৰাকবিলাক যি আছে, সেই ট্ৰাকবিলাকত তেওঁ উঠি আহিছিলে আৰু ট্ৰাক ড্ৰাইভাৰসকলে বৰ মৰম কৰিছিলে আৰু ধুনীয়াকৈ তেওঁ থৈ গৈছিলে যে ছোৱালীজনী প্ৰেক্টিছ কৰি আছে। ইমান তেতিয়া ভবা নাছিলে, কি প্ৰেক্টিছ কৰিছে আৰু ঠিক আছে, আহিছে। ডেইলি বেলেগ বেলেগ ট্ৰাকত আহি যায়। তো ট্ৰাক ড্ৰাইভাৰসকলৰ মাজত চিনাকি হৈ গৈছিলে যে এইজনী ছোৱালী খেলি আহে, এইজনী উঠাব লাগিব। তো মীৰাবাই চানুৱে যেতিয়া পদকটো লাভ কৰিলে, অলিম্পিকৰ পদক লাভ কৰি অহাৰ পিছত এতিয়া ঘৰত আছে, কি কৰিছে, তেওঁ সেই ট্ৰাক ড্ৰাইভাৰসকলক বিচাৰি বিচাৰি হাবা ধৰি খাইছে। কিয় হাবা ধৰি খাইছে? যে তেওঁ কৈছে যে মোৰ জীৱনটো গঢ়াৰ ক্ষেত্ৰত এওঁলোকৰ ভূমিকাও আছে। কাৰণ মই প্ৰেক্টিছ কৰি যেতিয়া ভাগৰি পৰোঁ, মোক লৈ আহে তেওঁলোকে। মইতো গাড়ী নাপাওঁ, বিনা পইচাতে তেওঁলোকে লৈ আহে। তো তেওঁলোকে যদি মোক এইখিনি নকৰিলেহেঁতেন, আজিতো মই সেই সময়ত প্ৰেক্টিছ কৰিব নাপালোহেঁতেন। প্ৰেক্টিছ কৰিব নাপালে মই আজি এই পদকো নাপালোহেঁতেন। গতিকে মীৰাবাই চানুৱে কৈছে তেওঁলোকক ধন্যবাদ আৰু তেওঁলোকৰ ওচৰত সেৱা কৰি কান্দিছে। ভাত এসাঁজ খুৱাইছে, সেইটো ডাঙৰ কথা নহয়, কিন্তু তেওঁলোকক যে বিচাৰি তেওঁলোকৰ ভৰি ধৰি সেৱা কৰি তেওঁলোকে কান্দিছে যে আপোনালোকৰ বাবে কিজানি মই আজি এই ঠাইত আছোঁ। গতিকে সেই মহানুভৱতা আচলতে আমাৰ সকলোৰে থাকিব লাগে। মানে আকাশ চুইছে কিন্তু মাটিক পাহৰা নাই। গতিকে সেইটোৱে কথা। মোৰ হৃদয় চুই গ'ল, আপোনালোকৰ নিশ্চয় কাহিনীটোৱে হৃদয় চুই যাব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টি শ্বেয়াৰ কৰি দিওঁ যদিহে ভাল পায়। ধন্যবাদ।